এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু মই গৰমৰ বন্ধত ঘৰত আহিছোঁ আৰু ঘৰত অহাৰ কাৰণে মানুহজনে ক'লে যে ৰুম কেইটাটো কালাৰ কৰি লোৱা যিহেতু আমাৰ কালাৰ কৰা হোৱা নাছিলে আৰু মোৰ বেমাৰৰ কথা মাজে সময়ে শৰ্ট ভিডিঅ'বিলাকত কৈ আছোঁ এদিন মই দীঘলীয়াকৈ কম মোৰ কেনেকৈ কি বেমাৰৰ পৰা কেনেকৈ কি বেমাৰত পৰিলে আৰু তেতিয়া কি হ'ব আপোনালোকেও কিছুমান ধৰক নজনা কথা জানিব পাৰিলে ভাল হ'ব আৰু বাৰু ভিডিঅ' বনালে গম পাব সেইটো ভিডিঅ' মই বনাম বুলি ভাবি আছোঁ আৰু আমাৰ ৰুম কেইটাত কালাৰ কৰাৰ কাৰণে সেয়া কালাৰ কেইটা কেনেকুৱা কৈছে শৰ্ট ভিডিঅ'ত কৈছিলোঁ আৰু এই অৱস্থা দেখিছেনে কালাৰৰ বাল্টিখন হাত দিয়ে মানে হেৰি কৰি আছোঁ মই ভিডিঅ' এটা বনাই আছোঁ আৰু ভিতৰৰ ভাগ কালাৰ কৰিম বাহিৰৰ ফালে কিছুমান কাম আছে সেইবাবে বাহিৰত কৰা নহ'ব আৰু মই বেক কেমেৰা কৰি দেখুৱাম এতিয়াও কালাৰ কৰিব বহুতখিনি বাকী আছে তথাপিও কালাৰ এটা কেনেকুৱা লাগিছে জনাব আৰু মই বেক কেমেৰা কৰি দেখাই আছোঁ আৰু মোৰ ভিডিঅ' ভাল পালে মাজতে কৰিছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ যিটোহে বেমাৰ লৈ মই জীয়াই আছোঁ ইউটিউবত মই ফেচবুকত ইউটিউবত লাইভ হোৱা বা কেমেৰাৰ আগত আহিবলৈ বেয়া পোৱা মানুহজনী ভাবি লৈছোঁ যে জীৱনটোত বা কেইদিন জীয়াই থাকিম সেইবাবে এতিয়া মই ইউটিউবত ব্যস্ত হৈ গৈছোঁ আৰু যাতে ব্যস্ত থাকি পেলাই মই মোৰ বেমাৰৰ কথা পাহৰি থাকিব পাৰোঁ আপোনালোকৰ লগত থাকি পেলাই কাৰণ অকলশৰীয়া হ'লে বহুত বেছি চিন্তাবিলাক আহি থাকে মনত সেইটো ভাবি পেলাই মই ভিডিঅ'বিলাক কৰা আৰম্ভ কৰি দিছিলোঁ আৰু বাকী এইখিনিয়ে এতিয়া মই কালাৰখিনি দেখুৱাম কেনেকৈ কি কৰি আছে আৰু কমপ্লিট হ'লেও মই এটা ভিডিঅ' বনাম আৰু দেখাই আছোঁ ৰ'ব এইফালে পাৰ্পল কালাৰ লগাইছোঁ এইফালে মানে বেড থাকিব সেই মই এইটো কালাৰ বহুত বেছি ভাল পাওঁ আৰু পাৰ্পলৰ লগত লাইট কালাৰ চুজ কৰিব দিছিলে তেতিয়া মই পিংকটো ইয়াৰ কাৰণে চুজ কৰিছোঁ আৰু খিৰিকী দৰ্জাত এনেকুৱাই কালাৰ থাকিব যিটো ব্ৰাউন আছে আৰু এইফালৰ ৱালখনতো মই পাৰ্পলে কৰাইছোঁ কাৰণ পাৰ্পল কালাৰটো মোৰ বহুত বেছি মানে ৱালত ভাল লাগে আৰু এইফালেও পিংক কৰিছোঁ মানে দুখনত পিংক আৰু দুখনত পাৰ্পল কালাৰ কৰিছোঁ অকণমান দেখুৱাই দিছোঁ আৰু ইয়াতে হোৱাইট কালাৰ আছে অলৰেডি এইটো আৰু এই অৱস্থা কালাৰৰ আৰু মেমৰিজ হিচাপেও থাকি যাব যিহেতু কালাৰ কৰি আছে আৰু দৰ্জাত এইখিনিত বাৰু কৰা হোৱা নাই হ'লে মই দেখুৱাম আৰু এইফালে বাৰাণ্ডাৰ ফালে ব্লু কালাৰ দিছোঁ এইটো কালাৰ যে অনাৰ সময়ত মই ভবা নাছিলোঁ যে ইমান ধুনীয়া হ'ব কালাৰ কৰি উঠাৰ পিছত ইমান ধুনীয়া লাগিছে তাকে চাই মানে ভাল লাগি গৈছে কিবা এটা আৰু ইয়াত গ্ৰিলত কালাৰ হোৱা নাই আৰু ৱাৰিং কৰিছোঁ সেইদিনা ৱাৰিঙৰ পাইপতো একেলগে কালাৰ কৰি দিছে বাৰু যিয়ে নহওক আৰু সেইটো আমাৰ মেইন ৰোড তাৰ পৰা গাড়ীৰ শব্দবিলাক আহি থাকে আৰু গধূলি যেতিয়া গাড়ীবিলাক আহি থাকে ইমান ধুনীয়া লগা হয় পৰিৱেশটো আৰু এয়াই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই ৰোৱা হৈ আছে তথাপিও কৰি আছে মই ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু কমপ্লিট হ'লে আৰু এটা ভিডিঅ' বনাম তেতিয়া দেখুৱাম আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা লাগিছে কালাৰটা জনাবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ বাই